ভিডিঅ'ৰ লাষ্টৰ ষ্টেপৰ পৰা আমি আকৌ ডান্সৰ ক্লাছ আমি ষ্টাৰ্ট কৰিম। ৰেডি 1 2 3 এণ্ড গো ক্ৰিছ ক্ৰছ এণ্ড জাম্প। ইয়াৰ পাছত হ'ব ষ্টেপটো হ'ব কি হ'ল ৰোল হ'ব এনেকৈ হাতটো 1 2 এণ্ড 3 হ'ল। আকৌ এবাৰ কৰি চাম 1 2 এণ্ড 3। নেক্সট আমি যেনেকৈ আছোঁ 3 হ'ল। ইয়াৰ পৰাই আমাৰ লেফ্ট লেগটো আগত যাব 1 ৰিটাৰ্ণ আহিব, আকৌ ৰাইট লেগ যাব 2 ৰিটাৰ্ণ আহিব। আৰু হাতটো কি হ'ব ফাৰ্ষ্ট টাইম ৰাইট হেণ্ড ইউজ হ'ব ওপৰত গৈ, আকৌ তেনেকৈ লেফ্ট হেণ্ডটো ইউজ হ'ব। হাতটো আমি জাষ্ট কি কৰিব লাগে ওপৰত নিব লাগে তলত আহিব লাগে, আকৌ ওপৰত নিব লাগে তলত আহিব লাগে। ইয়াত ডিফাৰেঞ্চটো এইটোৱে যেতিয়া আমাৰ বাওঁ ভৰিটো যাব তেতিয়া সোঁ হাতটো ইউজ হ'ব, আৰু যেতিয়া সোঁ ভৰিটো যাব তেতিয়া আমাৰ বাওঁ হাতটো ইউজ হ'ব। গতিকে ষ্টেপটো কৰি দেখাওঁ আপোনালোকক আৰু নিশ্চয় আপোনালোকে কৰিব পাৰিব। হ'ব 1 and 2 চিম্পল। আকৌ এবাৰ কৰি দেখাইছোঁ ষ্টেপটো 5 6 7 go 1 2 3 and 4। নেক্সট ষ্টেপ হ'ব হাতটো ইয়াত যাব জেজ হেণ্ডটো ইউজ হ'ব। এইটো হাতটো এনেকৈ চিম্পলকৈ আছে, জাষ্ট এইটো হাতত আমি এনেকৈ পুছ কৰিম আগলৈ, জাষ্ট এনেকৈ ঠেলি দিম আৰু বডিটো আমি কি কৰিম ভৰি দুটা জাষ্ট 1 and 2 পাছলৈ গুচি যাম। আমাৰ হাত দুটা আগত যাব ভৰিকেইটা পিছলৈ যাব। ষ্টেপটো চাব 1 2 3। গতিকে আমি ষ্টেপটো ইয়াৰ পৰা আকৌ এবাৰ ট্ৰাই কৰিম। ৰেডি 1 2 and 3 go 1 2 3 4 and 5 6 7 8 হ'ল। আমি নেক্সট ষ্টেপটো হ'ব এনেকৈ আমি পাঞ্চ কৰিম হাতটো এইফালে ৰাইট চাইডে হ'ল। ৰাইট চাইডে এতিয়া পাঞ্চ কৰিম, এতিয়া আমাৰ বডি জাষ্ট কি হ'ব এইফালে টানিব লাগিব, ৰাইট চাইডে যাব। নেক্সট টাইম যেতিয়া আকৌ লেফ্ট হেণ্ডটো ইউজ কৰিম পাঞ্চ কৰি এনেকৈ ধৰি ল'ম, ধৰি পেলাই ইফালে আমি টানিম নিজকে 2। চিম্পল ষ্টেপটো একেবাৰে চিম্পল 1 2। আকৌ এবাৰ কৰি দেখাইছোঁ 1 and 2। নেক্সট হ'ব 3। আকৌ এবাৰ চাইছোঁ 1 2 and 3 1 2 and 3 4 5 6 okay 7 and 8। লাষ্টৰ ষ্টেপটো আছিলে এনেদৰে 1 and 2। ইয়াৰ পাছত হ'ব 3 and 4। পাছফালে হাতটো আহিব, হাত দুটা পাছত যাব। নেক্সট আমাৰ সোঁ ভৰিটো লাহেকৈ উঠাব লাগিব 1 আৰু বাওঁ ভৰিটো লাহেকৈ উঠাব লাগিব। ইয়াৰ পাছতে সোঁ হাতটো আহিব আগলৈ, বাওঁ হাতটো আহিব আগলৈ, জাষ্ট এনেকৈ পাঁচ। काला जादू कर दिया तेरी अख सोनी, पूरा लंदन हिलदा हिले जो तेरा लक सोनी। ओ मुंडिया नू मारेंगी, मुंडिया नू मारेंगी ना एवें हस सोनिए।